তেখেত কেৱল এজন নাট্যকাৰ নাছিল, তেখেত এজন কেৱল কবি নাছিল, he was unique. আৰু সেই সময়ছোৱাত in spite of তেখেতৰ বেকগ্ৰাউণ্ড, তেখেত যি বেকগ্ৰাউণ্ডৰ পৰা যিটো পৰিয়ালত তেখেতে জন্মগ্ৰহণ কৰি আহিছিল, গতিকে সেই পৰিয়ালৰ in the strength of that family তেখেতে যি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, সেই পৰিয়ালৰ পৰা তেখেতে নিজকে আৰু বহুত উচ্চ পদলৈ তেখেতে নিজকে আগবঢ়াই নিব পাৰিলে। কিন্তু সেইখিনি সম্পূৰ্ণ তেখেতে ত্যাগ কৰি আমাৰ ৰাজ্যৰ উন্নতিৰ কাৰণে, আমাৰ কলা সংস্কৃতিৰ কাৰণে আৰু আগবঢ়াই নিবলৈ তেখেতৰ কৰ্মৰাজিৰ যোগেদি সেইখিনি তেখেতে অপ্ৰাণ চেষ্টা কৰিছে। তেখেতৰ আদৰ্শ, তেখেতে সেই সময়ত যি সংগ্ৰাম চলি আছিল এগেইনষ্ট দ্য ব্ৰিটিছ ৰুল, যদিও বা তেখেতৰ দেউতাক ব্ৰিটিছ চৰকাৰে এজন উচ্চ পদবী বিষয়া আছিল, ইনস্পাইট অফ ডেট তেখেতে ব্ৰিটিছ সমাজৰ তেখেতসকলৰ ৰাজতন্ত্ৰৰ এগেইনষ্টত তেখেতে সংগ্ৰাম কৰি গৈছে। আৰু এই ক্ষেত্ৰত তেখেতৰ ইডিঅলজিটো আছিলে কমিউনিষ্ট ইডিঅলজি। গতিকে তেখেতে উচ্চ শ্ৰমৰ ওপৰত বিশেষভাৱে গুৰুত্ব নিদি তেখেতে আমাৰ যিটো ডে টু ডে লাইফ, আমাৰ চিম্পল লিভিং ষ্টাইল, আমাৰ যিটো সমাজতন্ত্ৰ, আমাৰ যিটো সমাজ ব্যৱস্থা চিম্পল, তেখেত গঞা ৰাইজৰ মাজত সোমাই পৰিছে। মোৰ ঘৰ ডিব্ৰুগড়ত। এতিয়া আমি যদি মই নেটিভ ভিলেজত যাওঁ, মোৰ দেউতাৰ জন্মস্থান, তাত গ'লে তাত কয় যে ইয়াত কৃষ্ণ ৰাভা আহিছিলে, তেখেতে আমাৰ আমি কৰিছিল। গতিকে দেট ইজ জাষ্ট এন এক্সাম্পল। তেখেতে ক'ত যোৱা নাছিল, তেখেতৰ নিজৰ ব্যক্তিত্বৰ জৰিয়তে তেখেতৰ যি আদৰ্শ আৰু সেই মানুহখিনি কেনেকৈ আগুৱাই নিব পাৰি, কি ধৰণে তেখেতসকলক গাইড কৰিব পাৰি, সেই বিষয়ে জনাবলৈ কিন্তু চিম্পল ৱে। ইয়াৰ মাজতে এইখিনি কৰিবলৈ যাওঁতে তেখেতে বিভিন্ন বয়সৰ গোটেই বয়োজ্যেষ্ঠসকলৰ লগতে হওক বা তেখেততকৈ সৰুসকলৰ লগতে হওক বিভিন্ন ধৰণৰ তেখেতে প্ৰচেষ্টা হাতত লৈছে। আৰু এইখিনি কৰিবলৈ যাওঁতে উইথ হিজ আৰ্টিষ্টিক মাইণ্ড, তেখেতৰ যি শিল্প, যিটো শিল্পী, যিটো তেখেতৰ ফিলিংছ আছিলে, যিটো তেখেতৰ কেৰেক্টাৰিষ্টিক আছিলে, তাৰ যোগেদি আপোনালোকে দেখিব তেখেতসকলৰ সংগ্ৰাম কৰিবলৈ সংগ্ৰামী গীতো ৰচনা কৰিছে। আৰু এট দ্য ছেইম টাইম নৱপ্ৰজন্মৰ কাৰণে তেখেতে ৰোমান্টিক ছং তেখেতসকল ইয়াত উপস্থিত আছে। গতিকে মই ভাবোঁ আজি ইয়াত উপস্থিত সকলোৱে ৰাইজে এই মহাপুৰুষজনৰ বিষয়ে জানিবলৈ আৰু এটা নতুন মেছেজ আপোনালোকৰ নিজৰ নিজৰ ঘৰত লৈ যাবলৈ সক্ষম হ'ব। আৰু ইয়াত আজি এই অনুষ্ঠানত উপস্থিত আমাৰ যিসকল আমাৰ কৰ্মানী ভাই ভণ্টীসকল আছে ইয়াত, মই তেখেতসকলক অনুৰোধ কৰোঁ, go through the life stories of আমাৰ যিসকল এনেধৰণৰ ব্যক্তি আছে। আমাৰ কাৰ্বি আংলঙৰে চামচেং সিং ইংতি, তেখেতৰ কৰ্মৰাজিৰ ওপৰত আপোনালোকে পঢ়ক। কৃষ্ণ ৰাভাৰে, he is a tribal person, he is from a tribal family. গতিকে তেখেতে in spite of being a tribal indigenous people of the country, of this state, তেখেতে কি ধৰণে গোটেই সমাজখনক আগবঢ়াই নিবলৈ তেখেতে চেষ্টা কৰিছিল, সেইটোৰ ওপৰত তেখেতৰ কৰ্মজাৰী আপোনালোকে পঢ়ক। আৰু এই জ্যোতিপ্ৰসাদ আগৰৱালা, তেখেত যদিও বা অসমৰ তেখেতৰ aboriginal is not from Assam but is from the Rajasthan, but in spite of that
অসমৰ ৰাইজৰ কাৰণে তেখেতে ইয়াত হাৰে হিমলভাৱে ইয়াত জড়িত হৈ পৰিছে গতিকে তেখেতসকলৰ অৱদান কেনেধৰণৰ আছে এই বিষয়ে তেখেতসকলৰ লাইফ ষ্টৰীটো পঢ়াৰ আমাৰ অতি প্ৰয়োজন আৰু মই আজি এই অনুষ্ঠানতে আমাৰ সমন্বয় সংস্কৃতি মঞ্চ মই এটা অনুৰোধ কৰিব বিচাৰিছোঁ যে in addition to the celebration of this kind of things আমাৰ মহাপুৰুষজনৰ কলাগুৰু বিষ্ণুৰাভাৰ দৰে তেখেতৰ জন্মতিথি তেখেতৰ মৃত্যুতিথি আজি আমি উদযাপন কৰিছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আমি তেখেতসকলৰ কৰিব লাগে Shamshansi and all other great personalities from the Karbi Anglong তেখেতসকলৰ সুকে কোনে যিসকল ব্যক্তি তেখেতসকলৰ যথেষ্ট অৰিহণা আছে আমাৰ এই অঞ্চলটো আগবঢ়াই নিয়াত তেখেতসকলৰ ওপৰতো তেখেতসকলে not in the greater way, bigger way সৰু সৰুকৈ আপোনালোকে কৰ্মশালা পাতক এই তেখেতসকলৰ বিষয়ে আলোচনা কৰক আমাৰ ষ্টুডেণ্টছ আমি ক'ব বিচাৰিছোঁ কাৰণ যে আমাৰ আজি আমি ৫৫তম ৰাভা দিৱস ২০২৪ আজি এই কালচাৰেল ভৱনত আমি আয়োজন কৰিছোঁ আৰু এই আয়োজন সমন্বয় সংস্কৃতি আৰু মৃগাংগন শাস্ত্ৰীয় সংগীত মহাবিদ্যালয়ৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছে খুব আনন্দৰ কথা কাৰণ আজিৰ এই দিনত পবিত্ৰ দিনত বুলি ক'ব লাগিব বিষ্ণুপ্ৰসাদ ৰাভাদেৱ অকল ৰাভা সম্প্ৰদায়ৰ কাৰণে নহয় অসমৰ বা ভাৰতৰ বিশেষকৈ আমাৰ কাৰ্বি সমাজৰ কাৰণে খুব ইম্পৰ্টেণ্ট বুলি মই ক'ব বিচাৰোঁ এইটোৰ কাৰণে যে অসমত মই যিমানখিনি কিতাপ বা গ্ৰন্থ বা বুৰঞ্জী লিখা হৈছে এইখিনি ব্ৰিটিছসকলেও অসাধাৰণ হিষ্ট্ৰী লিখি থৈ গৈছে কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাৰ নিচিনা খুব অন্তৰৰ পৰা এইটো চিন্তা কৰি পেলাই হয়তো লিখিছিলে যে এটা কথা লিখি থৈ গৈছে কাৰ্বিসকলৰ তেনেকুৱা বুৰঞ্জীত তেনেকুৱা স্থান পোৱা মই প্ৰায় দেখা নাই মই ইতিহাস পঢ়া দিওঁতে আসাম বুৰঞ্জীত আমি বুৰঞ্জী পঢ়িব লাগে তাতে আমি ডিমাচা কিংডম জয়ন্তীয়া কিংডম বা তেনেকুৱা ধৰণৰ আহোম কিংডমৰ বুৰঞ্জীবিলাক আমি পঢ়িব লাগে কিন্তু কাৰ্বি সমাজৰ কাৰণে কাৰ্বিসকলক ব্ৰিটিছসকলেও লিখি থৈ গৈছে কিন্তু সাধাৰণ এটা লাইন এটা বুৰঞ্জীত এটা লিখি থৈ গৈছে কাৰ্বিসকল এটা জাতি আছিলে খুব সহজ সৰল কাজিয়া পেচাল ভাল নাপায় এনেধৰণৰ এটা লাইন লিখি পেলাই লিখি থৈ পেলাই গুচি গ'ল কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই এটা স্বীকৃতি দি গৈ গ'ল কাৰ্বি সমাজৰ কাৰণে সেইটো হৈছে কাৰ্বি তেখেতে কৈছে যে কাৰ্বিজ অফ দ্য কলম্বাছ অফ আছাম বুলি কৈছে কলম্বাছ মানে আমেৰিকা যিহেতুকৈ আমি আৱিষ্কাৰ কৰিলে কলম্বাছে তেখেতে কাৰ্বিসকলেও অসমক আৱিষ্কাৰ কৰা জাতি বা জনজাতি বুলি কৈ গৈছে এইটো লিখি থৈ গৈছে সেইটো কাৰ্বিসকলৰ কাৰণে বিৰাট সন্মানৰ কথা কিমান আনন্দৰ কথা আগতে কোনো আমাক তেনেধৰণে স্বীকৃতি দিয়া বা মই গম নাপাওঁ যদি দিছে মই নাজানো কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই সেই কথা লিখি থৈ গৈছে আৰু ই ফিল প্ৰাউড অফ হিম এতিয়া আমাৰ মাজতে আজি খুব ভাল লাগিছে এইটোৰ কাৰণে যে আমাৰ প্ৰফুল শইকীয়া ছাৰ আগতে DC আছিলে তাৰপাছত এতিয়া কাৰ্বি আংলং জলাশয়ৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী মুখ্য প্ৰধান সচিব তেখেত আছিলে তেখেতে উন্মোচন কৰি থৈ গ'ল খুব সুন্দৰভাৱে তেখেতে কথাবিলাক আমাক ক'লে যে বিষ্ণুৰ ভাগ কোন আছিলে কেনেধৰণৰ আছিলে আমাৰ
কৰ্তব্যবিলাক নতুন প্ৰজন্মৰ কৰ্তব্যবিলাক দায়িত্ববিলাক কি হ'ব লাগে সেই দায়িত্বটো আমাক কৈ গৈছে আৰু আজি কোৱাখনতে মই যেতিয়া 1972 প্ৰথম হৈছিলোঁ তেতিয়া নগেন বৰা দাক লগ পাইছিলোঁ তেখেতক লগ পাই মই দেখিলোঁ যে কাৰ্বি অসমত ইয়াত পেপাৰ চেপাৰ নাছিলে যদি কিবা নিউজ বা কিছুমান পেপাৰ বা কিবা কাৰ্বি অসমৰ বিষয়ে যদি পঠাবলগীয়া হয় আমি তেখেতৰ ওচৰত যাব লাগে কাউন্সিলৰ পৰা হওক য'ত হওক প্ৰেছ ৰিলিজ দিবৰ কাৰণে অনলি মিডিয়া হৈছে নগেন বৰা তেখেত আছাম ট্ৰিবিউন তাৰপাছত দৈনিক জনমভূমি তাৰপাছতে এনেকৈ মেজৰ যিবিলাক অসমীয়া বা ইংৰাজী ভাষা যিবিলাক বাতৰি কাকত আছিলে তেখেত সেই মানে এই পেপাৰ আমাৰ কাৰ্বি আংলঙৰ হেৰিবিলাক পঠিয়ায় মহামাধুৰী কাৰ্বি আংলঙৰ বিষয়ে নোলায় কিন্তু যেতিয়া ওলাব সাধাৰণ এটা ওলাব সেই কিনি শেষ হৈ যায় ইমানখিনি এতিয়াতো বহুত পেপাৰ হৈছে মিডিয়া হৈছে সেই তেতিয়াৰ সময়ৰ কথা বুজিছোঁ গতিকে তেখেতৰ বৰঙণি কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে কাৰ্বি আংলঙৰ সমস্যা সমাধানৰ কাৰণে এটা খুব বৰঙণি মই নিজে দেখিবলৈ পাইছোঁ শিক্ষকসকলৰ প্ৰাইমেৰী শিক্ষকসকল যেতিয়া মানে চেলেৰি ফিক্স চেলেৰি আছিলে স্কেল পোৱা নাছিলে সেই কথাটো প্ৰেছ ৰিলিজ দিবলৈ গৈছিলোঁ তেখেতে আচাৰটো ওলাই দিলে এইটো ওলোৱাই দিয়াৰ কাৰণে দিছপুৰৰ পৰা হিলছ কমিশ্যনাৰ আৰু ফাইনেন্স ছেক্ৰেটাৰী আহি পেলাই কথাবিলাক অৰ্জন কৰিবলৈ আহি পেলাই বাধ্য হ'ল তাৰপাছত শিক্ষকসকলে প্ৰাইমেৰী শিক্ষকসকলে এতিয়াও কিছুমান যিবিলাক আছে তেওঁলোকে গম পাব এতিয়াৰ পৰাই তেখেতসকলে স্কেলটো পাইছিল বেছিক পে আগতে ফিক্স আছিলে 17,000 পায় 17,000 নহয় 1,700 কিমান পাইছিলে এইটো দি কি কৰিব গতিকে সেই তেখেতৰ কণ্ট্ৰিবিউশ্যন মই এতিয়াও উপলব্ধি কৰোঁ যেতিয়া মই ছেক্ৰেটাৰী আছিলোঁ প্ৰাইভেট বৰ্ডৰ ছেক্ৰেটাৰী আছিলোঁ তেখেতৰ সহায় লৈছিলোঁ সেইটোৰ কাৰণে এতিয়া মই তেখেতক একচুৱেলি মোৰ শ্ৰদ্ধা অট'মেটিক সেইটো আহি যায় আৰু এতিয়া আমাৰ মাজতে আছে আপোনাৰ বাৰী মিংটি তেখেত প্ৰাক্তন কাৰ্বি ৰাজেলাগাৰৰ সভাপতি হয় এতিয়া এডভাইজাৰ হৈ আছে তেখেতো আছে আমাৰ বৰগাং চাহ তেখেতক মই আজি লগ পাই খুব ভাল লাগিছে তেখেত ধেমাজিৰ পৰা ধেমাজি নহয় মাজুলীৰ পৰা মাজুলীত নহয় এতিয়া দিল্লীত থাকে তেখেতে অকল এটা বিষয়ত নহয় তেখেতে বহুত হিষ্ট্ৰী জিঅ'গ্ৰাফীটো মাষ্টাৰ ডিগ্ৰী লৈছে তাৰপাছতে 3-4টা বিষয় লৈ পেলাই এতিয়া লিটত আমাৰ যিটো ফাৰ্ষ্ট ইয়াৰ লিটটো ইণ্টাৰনেশ্যনেলাইজ কৰিবৰ কাৰণে তেখেতে প্ৰচেছ চলাইছে এতিয়া লণ্ডনত তেখেতে বক্তৃতা দিবলৈ যায় মানে হেৰিবিলাক শিকাবলৈ যায় গতিকে কিমান আনন্দৰ কথা আমাৰ কাৰণে ঠিক সেইদৰে আমাৰ চুম ডাঙৰীয়া মোৰ তাত আহে প্ৰায় আহি পেলাই তেখেতেও কণ্ট্ৰিবিউশ্যনটো বহুত আছে এখন স্কুলৰ পৰা বহুত ল'ৰা ছোৱালীবিলাক এতিয়া কিবা CMEMT হৈছে ছেক্ৰেটাৰী হৈছে সেইখন স্কুলৰ পৰা হৈছে ঠিক সেইদৰে ভগৱত ডিউৰী আমাৰ মাজত আছে আৰু কাৰ্বি আংলঙৰ সাহিত্য চৰ্চা কেনেকৈ কৰিব লাগে তেখেতৰ সহায় মই প্ৰায় লৈ থাকোঁ মোৰ কবিতাবিলাক তেখেতে লয় কিছুমান সৰু এৰি আপুনি হিন্দীত প্ৰকাশ কৰিবলৈ বহুত ভাল লাগে কিমান পঢ়ি ভাল লাগিছে
মঞ্চলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু মালিক প্ৰডাকশ্যনৰ দ্বাৰা প্ৰকাশ কৰা আৰু কণ্ঠশিল্পী শশীকলা হানচেপী বাইদেউ চৈতী ডাঙৰীয়াক আমাৰ মালিন প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী এখন বহৰে আদৰণি জনালে লগতে এয়া আমি মুকলি কৰিছোঁ তিনিটি নতুন কাৰ্বি গীতৰ উন্মোচন আচলতে গীতকেইটি নতুন নহয় গীতকেইটি পুৰণিয়ে নতুনকৈ সংযোজন কৰি পুনৰ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছে গীতকেইটিত কণ্ঠনি কৰাইছে আপোনালোকে জানে সকলোৱে পৰিচিত শশীকলা হানচেপী ডাঙৰীয়ানীয়ে তেখেতে জনোৱা মতে তেখেতে বিদ্যালয়ৰ দিনত থাকোঁতে এই গীতকেইটি তেখেতে লিখিছিলে আৰু গাইছিলে গতিকে তেতিয়াৰ পৰা সুদূৰ ইমান বছৰৰ পিছত পুনৰ আমি আমাৰ মাজত এই গীতকেইটি পুনৰ লাভ কৰিছোঁ Kardong, jadi ini kardong pink. Itu tengok naik, itu cuma di sekolah di Pandak atau orang sudir atau orang itu persada apa itu sini itu kardong alam level asal orang pen karbiar lo karya tu pen asal orang gelangkeng kalau mau sama dengan kalau yang gelangkeng dalam kita soal ini dia buat jadi kita orang dan kita karbiar dalam level ini mana jepang dia kai non kini ada kalau belum deh jenjang kita nanti tapi tangan kai ada sih orang potang bahkan langsung pecah di dalam itu beberapa ada tentang ting pun lang tapi itu kelam tapi hai ini kan tang alamat aku sih betul ini kan lama memang sih jangan dulu nanti kita tapi aku sih itu sudah betul berapa kalau begitu semua itu menambahkan soalan itu sini karong bro sampai dua orang ini dan lihat mereka itu berapa di bagi rakyat di sana harus also harus sepatkan ya pak little thing every night into watching on little sleepy orang lagi little sleepy contoh kali orang lagi anton kan itu kemudian kita tim perempuan itu pakai pakai itu mata manping keman itu pakai kilo kan alang lino macam surabaya so lewat talon pun alang lino tapi apinan lunjir abari madunjir kan tapi alang lino sampai sampai itu lunjir tapi pun ini lah kan ya lepas so bisa talon pun pakai lapis akhir benili tu tak, kalau tu orang ada keboy, ikan koker rambo, so tanjulin itu, kepati dia panggil lah, dulu kan malin kita yang lo, akhir mana sunyi itu, na konstitusi monso, ngomong konstitusi monso, la que senga mangkeni itu la solo je, la dah hidup. Opol kalbi gali akhai tu masih dora pet pina ada Garuda do kalbi do Bengali do Mia do Manipuri do Komia do tapi kado kami tapi dora pet alu nakal itu malu nakal dah bahkan
ini tempat ilong lo balang itu mah culture ta meili tuncan ilong lo som sinon kitu ni osoma dum hanil itu la dora pet pen sinanga pen bun kan pen la ini thang culture ti pachoy lo kata ison lo la pen ke non kitu ni osoma dum han le Bismurabha kalau tu Bismurabha kumalo nong lo mo somati ni ba bupen hadorika kumalo nong lo mo somati ni ta konsorte ini tunka dia lo ko sinterang man pen somtin si ko man kini ni nong lo mo somake na so ko sini tum na so ke bo ida ko antong ni tum success pone la mo kini ta me non ke bo i si claim kicing lah ko la so ke do ka biara ni tani ko ani tu me hafi alam fikir la ana